हाय एवरीवन, ये मेरे सासू माँ है और मेरे सासू माँ मैक्सी पहनकर सेक्सी बन रही है। देखो देखो। और ये मेरे कालुआ भाई है। ये मेरे कालुआ भाई है ना, बहुत अच्छा। फ़ोन कैमरा कुछ ख़राब है, इसलिए इसलिए आप लोग, मेरा हिंदी भी ख़राब है मेरे कैमरे के साथ। आप लोग मेरे बैकग्राउंड का वो आला देख रहे हैं, उसको इग्नोर करना, क्योंकि ये इस लड़की ने सब कुछ बिगाड़ के रखा है। हिंदी ना बहुत ख़राब है, सीख रही हूँ और अच्छे से सीख कर आप लोगों को बताऊँगी, ठीक है। আৰু কি খবৰ আপোনালোকৰ সকলোৰে, ভালনে? আজি আপোনালোকক এটা ধুনীয়া ৰেচিপি দেখাম, মৰাপাটৰ বৰ বনোৱা। মৰাপাটৰ বৰ কেনেকৈ বনায়, মায়ে বজাৰৰ পৰা অনা মৰাপাটখিনি ধুনীয়াকৈ এটা খৰাহীত টুকি ল'লে, ভাল ভাল পাতখিনি বাছি লৈ, আৰু তিয়াই থোৱা চাউল আছিল, চাউলখিনি ভালকৈ পটাত পিচি লৈছে, আৰু পটাত এইকাৰণে পিছে, পটাত পিচিলে বোলে সোৱাদ হয়। মায়ে পৰাপক্ষত মিক্সি ইউজ খুব কম কৰে। মই ইয়ালৈ অহা পৰা দেখিছোঁ মায়ে মিক্সি খুব কম ইউজ কৰে, পৰাপক্ষত পটাতে বেছি ভাল পায়। আৰু মায়ে কয় যে পটাত পিচিলে বোলে খাবলৈ খুব সোৱাদ হয়। আৰু ময়ো শিকিছোঁ বাৰু পটাত পিচিবলৈ। দেখিছেনে ইমান ধুনীয়াকৈ পটাৰ পৰা পিঠাগুড়িখিনি কাঢ়ি লৈছে। দেখিছে ধুনীয়াকৈ পটাত পিচি আছে মিহি মিহিকৈ। আৰু পিছা পিঠাগুড়িখিনিত নিমখ আৰু হালধি ভালকৈ মিলাই লৈছে। ধুনীয়াকৈ মিলাই লৈ অকণমান লুজ কৰিছে যে মৰাপাটখিনি মিলি যাবলৈ। ধুনীয়াকৈ মৰাপাটখিনি তলত আৰু ওপৰত ধুনীয়াকৈ এটাৰ ওপৰত এটা জাপি লৈ তেলত দি দিছে মায়ে। তেলত দি দিলৈ ধুনীয়াকৈ মানে মচমচীয়া হোৱালৈ ভাজি থাকে, মানে মচমচীয়া হোৱালৈ ভাজিলে খুব টেষ্টি লাগে খাবলৈ। আপোনালোকেও ট্ৰাই কৰিবচোন খাবলৈ, এনেকৈ বনাবলৈ। আপোনালোকৰ সুবিধা হ'বৰ কাৰণেই মইতো এনেকৈ দি দিছোঁ। ইমান ধুনীয়া লাগিল খাই। আপোনালোকে খাই কেনে পাই জনাব।